নমস্কাৰ বন্ধুসকল, মিডল ব্লগ চেনেললৈ স্বাগতম আৰু স্বাধীনতা দিৱসৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে স্কুল আহি পাইছোঁ আৰু স্কুলৰ চাৰি চাইডে চাইছোঁ মানুহ বৰ বেছি নাই, ছাত্ৰ ছাত্ৰীসকলক তেনেকৈ মাতা নাই আৰু আছে হ'লেও 2-4জন আছে। তাৰপিছত তেতিয়া ফ্লেগ হোষ্টিং কৰা হ'ব আৰু राष्ट्रीय संगीत शुरू कर। तव शुभ नामे जागे, तव शुभ आशीष मांगे, जाहे तव जय गाथा। जनगणमंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे जय हे। ৰাষ্ট্ৰীয় সংগীত শেষ হোৱাৰ পিছত ছাৰসকলে স্বাধীনতা দিৱসৰ উপলক্ষে কিছু কথা আমাৰ আগত অৱগত কৰালে আৰু এতিয়া ইয়াক মই পঢ়াইছোঁ। আৰু আজি হোষ্টিঙত থাকিলোঁ স্কুলত। আমাৰ পুৰণি স্কুল, আমি সৰুতে এম ই স্কুলটো ইয়াতে পঢ়িছিলোঁ, গতিকে আৰু আহিছোঁ প্ৰাক্তন হিচাপে। এতিয়া আকৌ বেলেগ আছে, আমাৰ আজি গ্ৰুপৰ খানা আছে, খানা দেখুৱাম। আৰু আহি পাই গ'লোঁ আমাৰ খুৰাহঁতৰ ঘৰ। ইয়াত খানা হৈ আছে। খানা মানে আমাৰ খানাটো হৈছে, আমি মানে শ্বৰ্ট ভিডিঅ' কিছুমান কৰিছিলোঁ কাৰণে মানে গোটেইখিনি মিলি আজি খানা এটা খাম। এইফালে বাপনে আটা মঠি আছে, ধুনীয়া হাঁহি আছে বাপনে, গোটেই থুই চুই পেলাই পৰি গৈছে নেকি অলপ পৰিলে। এইফালে ভনীয়ে বনাই আছে মাংস, এইটো কি বেলেগ টাইপৰ আছে। আৰু এইফালে ওপৰ 3টা আছে, 3টাকে 3 পিচকৈ দি দিছে। সিহঁতি অলপ মানে টেষ্ট কৰিব কেনেকুৱা হৈছে, ভাল বেয়া। গৰম আছে গৰমে সোমাই দিলে মুখত বেছি ভাল হ'ব। আৰু ভিতৰত কিবা বনিছে নেকি? হা? অঁ, ভিতৰত ব্ৰইলাৰ বনিছে। এইটো ব্ৰইলাৰ মানে কি বেলেগ কিছুমানে নাখায় নেকি? আৰু গাহৰি কিছুমানে নাখায় নে? গাহৰি খুৱাই ব্ৰইলাৰ নাখায় নে ব্ৰইলাৰ খুৱাই গাহৰি নাখায়? অঁ, গাহৰি নোখোৱাই ব্ৰইলাৰ খাব। আৰু মই কি খাম? মইতো হয়তো 2টাই মাৰিব পাৰোঁ দেই। ভিতৰত বা কোন আছে? ভিতৰত এটা লেডিজ আছে। এই ব্ৰইলাৰ মাংস বনি আছে। আৰু আপোনালোকে স্বাধীনতা দিৱসৰ খানা কি দি খালে, কি মাংস দি খালে, কি খাইছে সেই জনাব আৰু কমেণ্টত। আৰু এইটো মিডল বেচাক দেখিছে, ৰুটি বেলি আছে আৰু লগতে বাপন দাস আছে, আৰু বাপন দাসে ৰুটি বনাই আছে। মাংস চাংস বনাই হ'ল মানে, এতিয়া ৰুটি হেৰি হৈ গ'ল আৰু খাবলৈ ভাল হয় আৰু ৰাইজে। সেইটো কাৰণে গোটেইখিনি মানে স্পীডতে কৰি আছে আৰু যিমান পাৰে। আৰু এইটো মিডল বেচাৰ ৰুটি বেলি আছে। আৰু মোক ৰুটি বেলি আছে, কোন হৈছেনে বাৰু? ধুনীয়া, একদম মজা লাগিছে। আৰু বেছি শ্ৰদ্ধাঞ্জলি মাজে ইয়াৰ ৰুটি বেলি আছে। ৰুটি বেলিছে ধুনীয়া ছাৰে অফিচ চাই আছে। স্বাধীনতা দিৱসৰ কাৰণে ভাৰতৰ মেপ। স্বাধীনতা দিৱসৰ কাৰণে ভাৰতৰ মেপ নিচিনা ৰুটি বেলিছে। বাৰু যিকি নহওক পাৰিছে বেলিবলৈ। ৰুটি বেলি বেলি একদম গৰম উঠি গ'ল, গতিকে চোলা খুলি ল'লোঁ। আৰু বাপনেও একদম গেলি গৈছে, গোটেই মানে অৱস্থা বেয়া হৈ গৈছে। আৰু খাবলৈ বহিছে, বাহিৰত চবেই খাই আছে বাৰু। মানে আৰু কেইজনমান আছিলে, তেওঁলোক নাহিলে, মানে অকণ দেৰিকৈ আহিব। বেলেগ বেলেগ পাৰ্টি থাকেতো, আজি চবৰে প্ৰগ্ৰেম বেলেগ বেলেগ থাকে, গতিকে আৰু আহিব অলপ দেৰিকৈ। তো আমি কেইজনেই আছোঁ এতিয়া, পিছত আৰু কেইজনমান আহি খাব আৰু লাষ্টত। আৰু এখন গণেশে বনোৱা ভাৰতৰ মেপখন আছিলে।
Actually মই খাবলৈ নাপালোঁ আৰু। গতিকে সি খাবলৈ নাপালে তাৰ খং উঠিছে আৰু মেপ বুলি কওঁ ভাগ্যত মোৰ পৰিলে আৰু। তো মোৰতো অলৰেডি খাই হৈ গ'ল আৰু যিসকলে অলপ বেছিকৈ খায় মানে যিসকলে অকণ বেছিকৈ খায় মানে তেওঁলোকে খায়েই আছে মানে কিমানটো ধৰিছে আৰু স্বাধীনতা দিৱসটো গতিকে অকণ ধেমালিও কৰি দিছোঁ আৰু দেই এনেই কৈছে সিহঁতি অলপ দেৰিকৈ খাইছে মানে মোতকৈ মই আগতীয়াকৈ খাইছোঁ যে সেইকাৰণে মোৰ সোনকালে হ'ল দেই আৰু যিসকল অহা নাই তেওঁলোকৰ ভাগলৈ অলপ কমি গৈছে আৰু কমিবই কাৰণ খানালৈ যদি দেৰিকৈ আহেতো আৰু সেইটো ঘাটি নিজৰে গতিকে আহিছে আৰু এজন তো খানা চানা খাই হ'ল এতিয়া ঘৰমুৱা হ'বলৈ লৈছোঁ তাৰ আগতে একপি সকলোৱে ফটো একপি লৈ ল'ব লাগিব তো 5 বাজিবলৈ আৰু 2 মিনিটমান বাকী আছে আৰু আকৌ স্কুললৈ আহিছোঁ তে ফ্লেগখন যে ৰাতিপুৱা হষ্টিং কৰি থৈ যোৱা হৈছিলে সেইখন নমাই দিবলৈ আহিছোঁ 5 বাজি যোৱাৰ লগে লগে আমি ফ্লেগখন নমাই দিম আৰু স্কুলৰ যিহেতু চকীদাৰ নাই গতিকে আমি কামবিলাক কৰিব লাগিব আৰু তো বিশেষ তেনেকুৱা নিয়ম নাজানো বাৰু ফ্লেগ কেনেকৈ খোলে তো নৰ্মেলি খুলি দিছোঁ আৰু তো শেহতীয়াকৈ আকৌ এবাৰ স্বাধীনতা দিৱসৰ সকলোলৈকে শুভেচ্ছা থাকিল আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই